কেইটামান অদ্ভুত প্ৰাণীৰ কথা যিবোৰে বৰ্তমান অসম হিলাই আছে হয় প্ৰথমে আমি কথা পাতিম অসমৰ জনি সিন্স হয় আপোনালোকে ঠিকই শুনিছে অসমৰ জনি সিন্স তাই মজা দিছে আকৌ এবাৰ বাছ আকৌ এবাৰ মজা অসমৰ এজন পপুলাৰ টিকটকাৰ মহিম বৰা হয়তো বহুতে চিনি পায় তেওঁক আৰু তেওঁক মই ৰোষ্ট কৰিবলৈ অহা নাই তেওঁক ৰোষ্ট নকৰোঁ এজন বয়সস্থ মানুহ তেওঁক এটা মেছেজ দিওঁ তেওঁজন ইমান বয়সস্থ মানুহ আৰু এনেকুৱা কিছুমান ভিডিঅ' বনাই আছে মানে তেওঁক ফ'ল' কৰাবোৰ বহুত বেছিভাগ সৰু ল'ৰা ছোৱালী হয় বেছিভাগ আমাৰ নিচিনা 15 পৰা 21-22 বছৰৰ ল'ৰা ছোৱালীবিলাক বেছি থাকে টিকটকত আজিকালি আৰু তেওঁলোকে যদি তেওঁ তেনেকুৱা কিছুমান ভিডিঅ' বনায় চাদৰ মেখেলা পিন্ধি কিবা কিবি অলপ মাইকী মানুহৰ টাইপৰ এটা প্ৰভাৱ পৰিব ন সেই ল'ৰাবিলাকে বিশেষকৈ আৰু এনেকুৱা কৰিলে এটা প্ৰভাৱ পৰে বেয়া প্ৰভাৱ পৰে বয়সস্থ মানুহে যদি এনেকুৱা কিছুমান কৰি দেখায় অবভিয়াছলি মানে বেলেগ ল'ৰাবিলাকেও তেনেকুৱা শিকিব ভাল কাম কৰি দেখাওক কিছুমান টিকটকত ইমানবোৰ ফলোৱাৰ্ছ আছে আপুনি কিছুমান ভাল কাম কৰক ভাল কাম কৰিলে আপোনাক সেই ভালবোৰ ফ'ল' কৰিব ইমানবোৰ ফলোৱাৰ্ছ লৈ এনেকুৱা যদি কৰি থাকে কেনেকৈ হ'ব চাদৰ মেখেলা পিন্ধি এনেকুৱা মহিলা নিচিনা এইবিলাক ভিডিঅ' বনালে আপোনাক এতিয়া এই বয়সত এইবোৰ শোভা নাপায় আপোনাক ককা কিন্তু আপুনি যদি এনেকুৱা কিছুমান কাম নকৰে তে এই বস্তুটো প্ৰচাৰ নহ'ব আপোনাক দেখি হয়তো বহুতে কৰিব পাৰে এনেকুৱা কাম আৰু কৰি আছে কিছুমান বহুত ল'ৰা আজিকালি এনেকৈ চাদৰ মেখেলা পিন্ধি ফেমাছ হ'বৰ বাবেই হওক বা টিকটকত ফলোৱাৰ্ছ বঢ়াবৰ বাবেই হওক এনেকুৱা কাম কিছুমান কৰি আছে আজিৰ যুগত আপুনি এনেকুৱা ভিডিঅ' বনাওক এনেকুৱা ভিডিঅ'টো আপোনাক কোনেও বেয়া নাপায় আপোনাৰ ভাল এটা পৰিচয় হ'ব আপোনাক ভাল পাব মানুহে আৰু আজিকালি ল'ৰাবিলাকে কিছুমান যে ভিডিঅ' বনাইছে মানে চাব নোৱাৰি একদম চাদৰ মেখেলা পিন্ধি একদম মাইকী মানুহৰ টাইপ মানে দেখি নিজকে কিবা লাগে নিজকে কিবা ফিল হয় ল'ৰাবিলাকে এনেকুৱা কৰি আছে ককালৈ এটা অনুৰোধ যাতে তেওঁ এনেকুৱা কিছুমান ভিডিঅ' বনোৱা বন্ধ কৰে আৰু কিছুমান ভাল ভিডিঅ' বনাওক আৰু সমাজলৈ কিছুমান ভাল প্ৰভাৱ যাতে আপোনাৰ পৰা পায় ল'ৰা ছোৱালীয়ে সমাজে সেইটোৱে অনুৰোধ আপুনি যাতে বন্ধ কৰে আপোনাক ৰোষ্ট কৰা নাই আপোনাক এটা মেছেজ দিছোঁ আপুনি যাতে সেইটো বুজে কথাটো আজি আমি কথা পাতিম টিকটকৰ কেইটামান অদ্ভুত প্ৰাণীৰ কথা যিবোৰে বৰ্তমান অসম হিলাই আছে হয় অসম হিলাই আছে আৰু প্ৰথমে আমি কথা পাতিম অসমৰ জনি সিন্স হয় আপোনালোকে ঠিকেই শুনিছে অসমৰ জনি সিন্স পোনপ্ৰথমে তেওঁৰ পৰিচয়টো কৰাই দিওঁ তেওঁ এজন হ'ল টিকটক ষ্টাৰ তাৰ পাছতে তেওঁ এজন মটিভেশ্যনেল স্পীকাৰ তেওঁ এজন ইঞ্জিনিয়াৰ তেওঁ এজন ইনফ্লুৱেঞ্জাৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্জাৰ আৰু লগতে তেওঁ এজন হ'ল এক্টৰ আৰু ইমানখিনি গুণ থকাৰ পিছত মই ইমান নোকোৱাকৈ থাকিব নোৱাৰিলোঁ তেওঁ যে অসমৰ জনি সিন্স নহয় তেওঁৱেই হ'ল অসমৰ জনি সিন্স মিষ্টাৰ JSB হে গাইজ কি খবৰ তোমালোকৰ তো বহুত কেইজন আছে শেষলৈ গৈ পেলাই মোৰ সকলো ভিডিঅ'ত গৈ পেলাই সকলো মানে নিগেটিভ কমেণ্ট কৰি থাকে তো মই চালোঁ সিহঁতৰ প্ৰফাইলটোত মাত্ৰ 100-200 ফলোৱাৰ্ছ আছে ভাই মোৰ ফলোৱাৰ্ছ কিমান আছে এবাৰ কৈ দিওঁ 1.4 মিলিয়ন অ'কে অকাত চাই কমেণ্ট কৰিবা ঠিক আছে মই নাজানো এই টিকটক ষ্টাৰজনী এইডাল এটিটিউড ক'ৰ পৰা পালে কিন্তু সঁচা কথা কৈছোঁ তেওঁ ফ'ল' কৰা এজনেই হয়তো তেওঁ আহি মুখত হাগি দিব তেওঁ ইমানডাল লেবেল লেখাই দিলে এইডাল লেবেল টিকটকত আছে টিকটকতে ফাটি যাব এইবিলাক ফলোৱাৰ্ছ 1 মিলিয়ন ফলোৱাৰ্ছ হওক 10 মিলিয়ন হওক টিকটকত ফ'ল' কৰিছে টিকটকতে শেষ হৈ যাব এইবিলাক বাহিৰত আহি এইবিলাক লেবেল লেখাই থাকিলে নহ'ব মানুহে মুখত হাগি দিব এনেকুৱা লেবেল कहता कि टिकटॉक में अच्छा कंटेंट नहीं मिलता है टिकटॉक अच्छा नहीं है अगर बोलने वाला मिल गया ना गाइस वो तो अपनी खुद की माँ को भी बुरा बोल के आश्रम में छोड़ के आएगा अगर समझ में आ गया तो लाइक करो एंड शेयर करो इस वीडियो को अबे लॉकडाउन में बावड़ा हो गया क्या এইটোৱে কৈ আছে কি মানে এইবোৰ টিকটক বেয়া ক'লে মাকক আশ্ৰমত থ'ব কি মানে এইবোৰ টিকটকত এইবোৰে চলি আছে নেকি
ৰাম 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 নিজে অসমত থাকি মাতৃভাষাত ভিডিঅ' বনাব নোৱাৰে সি হিন্দীত ভিডিঅ' বনায় সি বোলে মটিভেশ্যনেল স্পীকাৰ সি হিন্দীত ভাষাত ভিডিঅ' বনাই বোলে অসমৰ মানুহক মটিভেট কৰি আছে কি যে হ'ব এইবোৰ মানে ভাই সঁচা কথা কৈছোঁ এইটোক যোনে যোনে ফ'ল' কৰিছ ন আনফ'ল' কৰ ই নহ'লে চব শেষ কৰি পেলাব সঁচা কথা বেয়া বুলি ক'লে মাকক গৈ আশ্ৰমত থ'ব কি কথা এইটো কি কৈ আছে কি মানে এইবোৰ বাপৰে আৰু এজনীক চাওক কোন নাজানো এইজনী মই বাট কনফাৰ্ম এজনী কোনোবা আধা পাগল হ'ব কোনে এনেকৈ বিহু কাপোৰযোৰ লগত জিন্স পেণ্ট পিন্ধি এনেকৈ ভিডিঅ' বনায় কওক আপোনালোকে মানে আজিকালি ল'ৰা ছোৱালীবিলাকৰ হৈ গৈছে কি ল'ৰা বোলে চাদৰ মেখেলা পিন্ধি ভিডিঅ' বনায় ছোৱালীবোৰে এনেকৈ বিহু কাপোৰযোৰ লগত জিন্স পেণ্ট পিন্ধি ভিডিঅ' বনায় মানে হৈ গৈছে কিয় অসমখনক বদনাম কৰি পেলাইছে এইবোৰ বস্তুৱে অসমখনক বাদ দিয়ক অসমৰ বাপুৰিখাহত বিহুটোকো এৰি দিয়া নাই বদনাম কৰিবলৈ এই ভিডিঅ'টো কিমানে চাইছে অসমৰ বাহিৰতো চাইছে বাহিৰৰ মানুহবিলাকে তাত মানুহবিলাকে কি বুলি ভাবিছে মানে অসমৰ বিহুটো এনেকুৱাই জিন্স পেণ্ট পিন্ধি এনেকৈ বিহু নাচে কি হৈ গৈছে মানে আমাৰ আজিকালি অসমীয়া মানুহবিলাকৰ একে এটা অনুৰোধ এনেকুৱা কাম কিছুমানৰ পৰা বিৰত থাকক এনেকুৱা কামবোৰ নকৰিব আপোনালোকে আমাৰ অসমখনতে প্ৰভাৱ পৰিব আপোনালোকৰ প্ৰভাৱ পৰিব আমাৰ উঠি অহা চামটো প্ৰভাৱ পৰিব চ' এনেকুৱা কামবিলাক নকৰিব আৰু যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগে থেংক ইউ ছ' মাছ বাই বাই